নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি থকা সকলো ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিম। ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে সকলো ছাত্ৰ ছাত্ৰীক নিজৰ নিজৰ কোৰ্চ চিলেকশ্যন সন্দৰ্ভত জাননী প্ৰকাশ কৰিছে। সেয়ে আমি এইটো ভিডিঅ'ৰ জৰিয়তে কেনেকৈ কোৰ্চ চিলেকশ্যন কৰিব লাগে এই সন্দৰ্ভত আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, যদি আপোনালোকে নিজৰ মোবাইল বা লেপটপ ব্যৱহাৰ কৰি কোৰ্চ চিলেকশ্যন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ মোবাইল বা লেপটপৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব আৰু তাত guwahati-samad.edu.in বুলি চাৰ্চ কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ষ্টুডেণ্ট চাইন ইন ষ্টুডেণ্টছ পৰ্টেল বুলি এটা ৱেবছাইট আহিব। তাত আপোনালোকে ক্লিক কৰিব আৰু লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ খোল খাব। তাত আপোনালোকে সামাৰ্টৰ যিটো এনৰলমেণ্ট নাম্বাৰ, অৰ্থাৎ যিটো ৰেজিষ্ট্ৰেশ্যন এডমিটত থকা আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন, সেইটো দি আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ আগত এনেকুৱা এটা পেজ খোল খাব। তাত ওপৰত আপোনালোকে 3 বাৰ দেখা পাব আৰু 3 বাৰত ক্লিক কৰি আপোনালোকে এনেকুৱা এটা অপশ্যন পাব য'ত ষ্টুডেণ্টছ ডেশ্ববৰ্ড, প্ৰফাইল এনেকা ইত্যাদিবোৰ থাকিব। আৰু তাত এটা অপশ্যন আছে কোৰ্চ চিলেকশ্যন বুলি, আপোনালোকে তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ আগত এনেকুৱা এটা পেজ খোল খাব য'ত আপোনালোকে সকলো ছেমিষ্টাৰৰ কোৰ্চ চিলেকশ্যনৰ হিষ্ট্ৰীবিলাক থাকিব। তাত আপোনালোকে চাব এটা অপশ্যন আছে ইউ কেন এপ্লাই ফৰ কোৰ্চ চিলেকশ্যন ইন ছেমিষ্টাৰ 5। তো আপোনালোকে ক্লিক হিয়াৰ টু চিলেক্ট ইউৰ কোৰ্চ বুলি চিলেকশ্যন কৰিব। তাৰপিছত আপোনালোকৰ মাজত এনেকুৱা এটা পেজ খোল খাব য'ত আপোনালোকৰ মেজৰ ৱাইজ ছাবজেক্টবিলাক থাকিব আৰু আপোনালোকে নিজৰ নিজৰ মেজৰ ৱাইজ ছাবজেক্টবিলাক চিলেক্ট কৰি ল'ব, চিলেক্ট কৰি ছাবমিট কৰি দিব। তাৰপিছত আপোনালোকৰ কোৰ্চ চিলেকশ্যন সম্পূৰ্ণ হ'ব। যদি আপোনালোকৰ কোৰ্চ চিলেকশ্যন কৰাৰ সন্দৰ্ভত কিবা অসুবিধাই দেখা দিছে, তেতিয়াহ'লে আপোনালোকে এইটো ভিডিঅ'ৰ কমেণ্টত জনাব পাৰে আৰু নহ'লে আপোনালোকৰ নিজৰ কলেজৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত জনাব পাৰে। আৰু যদি ভিডিঅ'টো আপোনালোকে দৰকাৰী বুলি ভাবিছে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ নিজৰ বন্ধু বান্ধৱীৰ লগত অতি সোনকালে শ্বেয়াৰ কৰক। ধন্যবাদ।